আজিৰ যুগত সকলোখিনি মানুহে এটা ভাল চাকৰি পোৱাটো বিচাৰে কিন্তু দুখজনক কথা এইটোৱে যে সেই ভাল চাকৰি খুব কমৰ কপালতহে থাকে কিন্তু আজি তেনেকুৱা 10টা চাকৰিৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ য'ত যিটো চাকৰিৰ বিষয়ে আপুনি জানি মাত্ৰ এটা কথাই ক'ব Number 10 ফাৰ্ট স্মেলাৰ মানে কোনোবা এজনে এইটো আপোনাক কৈ দিব যে আপোনাৰ পাতটো শুঙি পেলাই কৈ দিব যে আপোনাৰ পেট কিবা বেয়া হোৱা নাইতো বা পেট খাৰাপ হোৱা নাইতো বা পেটত কোনো অজিন হোৱা নাইতো গতিকে এই চাকৰিটোৰ দৰমহাও বহুত বেছি ৩৫ লাখৰ ওচৰা-ওচৰি টকা দৰমহা প্ৰত্যেক বছৰে পায় কি আপুনি কৰিব বিচাৰিবনে এনেকুৱা এটা চাকৰি আৰ্ম ফিট স্নিফাৰ এই চাকৰিবোৰ সাধাৰণতে ডিঅ' বনোৱা চেণ্ট বনোৱা যোনবিলাক কোম্পানীয়ে চেণ্ট বনোৱা কোম্পানীৰ ওচৰত এনেধৰণৰ চাকৰিসমূহ সাধাৰণতে দেখা যায় এওঁলোকে আপোনাৰ কাষলি তলটো শুঙিব সেই চেণ্টটো লগোৱাৰ আগত আৰু সেই চেণ্টটো লগোৱাৰ সময়ত আৰু সেই চেণ্টটো লগোৱাৰ পাছত কিমানে আৰু নাম্বাৰ 8 পেট ফুড টেষ্টাৰ মানে পশু খাদ্য যোনখিনিয়ে চেক কৰে টেষ্ট কৰে কেনেকুৱানো খাবলৈ ভাল হৈছে কিন্তু এইটো সৌভাগ্যৰ কথা এইটোৱে যে সেই টেষ্টাৰখিনিয়ে তেওঁলোকে পশু খাদ্যটো গিলিব নালাগে নিজৰ পেটলৈ পঠাব নালাগে জাষ্ট তেওঁলোকে টেষ্ট কৰিলেই হয় কি আপুনি এনেকুৱা এটা চাকৰি কৰিব বিচাৰিবনে কমেণ্ট কৰক তলত নাম্বাৰ 7 ফুড ষ্টাইলিছ এতিয়া এইটো অলপ ভাল বিধৰ চাকৰি আমি সকলোৱে দেখোঁ যে কিছুমান ৰেষ্টুৰেণ্টেই হওক বা হোটেলেই হওক বা আপোনাৰ কিছুমান কেফে হওক তাত আপোনালোকে কেক চেকবোৰ ধুনীয়াকৈ সজাই থোৱা থাকে সেই সজাই থোৱাৰো এটা চাকৰি আছে সেই চাকৰিটোৰ দৰমহাও বহুত মাত্ৰ তেওঁ গোটেই দিনটোৰ ভিতৰত অকল একাহী যিকোনো ধৰণৰ খাদ্য বস্তু সজাব লাগে নাম্বাৰ 6 টাস্ক মাষ্টাৰ বা ছুপাৰভাইজাৰ এই ছুপাৰভাইজাৰসকলৰ কামটো অন্য একো নাই তেওঁলোকে বাকী মানুহে ভালকৈ কাম কৰিছে নে নকৰিছে সেই কামটো অকল লক্ষ্য কৰা সিহঁতৰ দায়িত্ব এই চাকৰিটোৰ থকা নথকা কোনো মই নাজানো কিন্তু আপোনাৰ মতে কি হয় কমেণ্ট কৰক নাম্বাৰ 5 পেইণ্ট ড্ৰাই ৱাশ্বাৰ এই পেইণ্ট ড্ৰাই ৱাশ্বাৰখিনিয়ে কি কৰে তেওঁলোকৰ দিনটোৰ মাত্ৰ এটা কামেই কাগজৰ ওপৰত বা যিকোনো এটা বস্তুৰ ওপৰত অলপমান ৰং সানি পেলাই ৰংটো শুকোৱা কিমান সোনকালে শুকাইছে কিমান দেৰিকৈ শুকাইছে সেইটো লক্ষ্য কৰা আৰু তাক এখন টকা বহীত টুকি ৰখা কি আপুনি শুই পেলাই পইচা ইনকাম কৰিব বিচাৰিছে নেকি বিচাৰিছে আপুনি অলপ এলেহুৱা টাইপৰ হয় তেনে আপোনাৰ কাৰণে এটা ভাল খবৰ আছে আপুনি এজন প্ৰফেশ্যনেল শ্লিপাৰ হৈ যাওক চাকৰিবোৰ সাধাৰণতে আপোনাৰ যোনখিনি মানুহে বিচনা বনায় একদম কোমল বিচনা বনায় সেই কোম্পানীবিলাকৰ ওচৰত এনেকুৱা চাকৰি থাকে আমাৰ ভাৰততো এই কেইদিনমানৰ আগতে আমাৰ ভাৰততো এনেকুৱা চাকৰি লৈছে তেওঁলোকে দৰমহাও বহুত পায় মাত্ৰ আপুনি শুব লাগে শুই পেলাই ক'ব লাগে যে আপুনি শুই কেনেকুৱা পালে নাম্বাৰ 4 প্ৰফেশ্যনেল শ্লিপাৰ নাম্বাৰ 3 এটা চাকৰি আছে সেইটো চাকৰি হৈছে ট্ৰেইন পুচাৰ এই ফটোখন চাই আপোনালোকে কি ভাবিছে বাৰু কোনখিনি হ'ব পাৰে ট্ৰেইন পুচাৰ এই যোনখিনি মানুহে আপোনাৰ মানুহ বেছি হ'লে খৰধৰ হ'লে হেঁচি ঠেলি সোমোৱাই দিয়া মানুহখিনিকে ট্ৰেইন পুচাৰ বুলি কয় যোন কেইজন মানুহে আপোনাক হেঁচি ঠেলি সোমোৱাই যোৱাত সহায় কৰে সেই চাকৰিটোৰ কাৰণে তেওঁলোকে দৰমহা পায় আৰু ভাল দৰমহা পায় নাম্বাৰ 1 মেণ্টেল বয়ফ্ৰেণ্ড যদি কোনোবা কাৰোবাৰ বয়ফ্ৰেণ্ড নাই তেতিয়াহ'লে আপুনি এজন বয়ফ্ৰেণ্ড হায়াৰ কৰিব পাৰিব আপুনি বয়ফ্ৰেণ্ড ধাৰলৈ ল'ব পাৰিব তেওঁলোকে আপোনাৰ লগত ডেটিং চাটিং যোনখিনি কাৰ্য এজন বয়ফ্ৰেণ্ডৰ দ্বাৰা কৰা হয় সেইখিনিয়ে তেওঁ কৰিব এইটো এটা জাপানীজ আইডিয়া হয় ল'ৰাখিনিৰ কাৰণে তেনেকুৱা কিবা এটা ওলোৱা হ'লে অলপ ভাল আছিলে নহয়নে বাৰু ইয়াৰ লগে লগে সামৰিছোঁ আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই অলপমানো ভাল পালে আপোনাৰ অলপমানো সহায়ক হৈছে অকণমানো যদি লাভান্বিত হৈছে তেনে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰি আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'ৰ আগজননীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় হিন্দ জয় অসম